আহিছো এটা বেলেগ খবৰলৈ দিন অথবা এটা সপ্তাহ অথবা এটা মাহ নহয় বছৰ নহয় 20 বছৰ ধৰি গৃহবন্দী হৈ আছে এজন যুৱক নিজেই নিজকে গৃহবন্দী কৰিছে নৰেন দাস নামৰ যুৱকজনে কিয় এইদৰে স্বনিৰ্বাসন আৰু কিয় ঘৰৰ ভিতৰত বন্দী কৰিছে 20 বছৰে এজন যুৱকে নিজক চাওকে প্ৰতিবেদন দিন অথবা এটা সপ্তাহ নহয় মাহ অথবা এটা বছৰ নহয় সম্পূৰ্ণ 20 বছৰ ধৰি গৃহবন্দী এজন যুৱক বিগত 20 বছৰ ধৰি নিজেই নিজকে গৃহত বন্দী কৰি ৰাখিছে নৰেন দাস নামৰ এইজন যুৱকে মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচাৰ সমীপৰ নগেন দাসৰ পুত্ৰ নৰেন দাস 2002 চনৰ পৰাই ঘৰৰ পৰা ওলোৱাই নাই নৰেন এসময়ত দৈনিক কাকতৰ হকাৰ হিচাপে কাম কৰিছিল নৰেনে 20 বছৰ পূৰ্বৰ কথা মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত আনন্দ মেলা চাবলৈ গৈছিল নৰেন দাস কিন্তু মেলাৰ পৰাই হঠাৎ নিৰুদ্দেশ হ'ল নৰেন প্ৰায় এটা সপ্তাহ নিৰুদ্দেশ হৈ থকাৰ পাছত নৰেন দাসক উদ্ধাৰ কৰা হৈছিল আৰু ডিব্ৰুগড়ত কেইদিনমান চিকিৎসা কৰি ঘৰলৈ লৈ অনা হৈছিল আৰু সেই দিনৰ পৰাই ঘৰৰ পৰা বাহিৰ হোৱা নাই নৰেন দাস অসহায় এতিয়া পিতৃ মাতৃ নিজৰ গা ধোৱা চাফ চিকুণ পুৰা আছে লেকিন বাউণ্ডাৰীৰ ভিতৰৰ পৰা নোলায় আগলে বহুত কম ওলায় পিছফালে বেছি ওলায় আপোনাৰ ভাল নামটো নগেন দাস হয় আপুনি কিয় এই ধৰণে সোমাই থাকে কওকচোন নেজানে কিবা ভয় লাগে নেকি আপোনাৰ কিবা ভয় লাগে নেকি নাই শাৰীৰিকভাৱে সুস্থ নৰেন দাস আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তানজনক যদি কোনো মনোৰোগ বিশেষজ্ঞৰ জৰিয়তে চিকিৎসা কৰোৱা হয় নিশ্চিতভাৱে পুনৰ পূৰ্বৰ দৰে সুস্থ হৈ উঠিব নৰেন মাৰ্ঘেৰিটাৰ পৰা মানস প্ৰতিম গগৈ নিউজ লাইভ